পুনৰ স্বাগতম জনাইছো। লোকপিয়লৰ তথ্যত অসমীয়া ভাষীৰ সংখ্যা কমি অহাৰ খবৰে সকলোকে উদ্বিগ্ন কৰাৰ সময়তে পোহৰলৈ আহিছে শিক্ষা বিভাগৰ এক কৰ্মকাণ্ড। অসমীয়া মাধ্যমৰ বিদ্যালয় চলিছে বাংলা ভাষাৰ শৈক্ষিক দিনপঞ্জীৰে। স্বয়ং শিক্ষা বিভাগৰ এই কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৰাইজৰ মাজত। অসমীয়া ভাষাৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰ। স্বয়ং শিক্ষা বিভাগৰ পৰাই এই ষড়যন্ত্ৰ। হয়, অসমীয়া ভাষাৰ বিৰুদ্ধে অসম চৰকাৰৰ শিক্ষা বিভাগে কুচক্ৰান্ত কৰিছে। কেনেদৰে ষড়যন্ত্ৰ কৰিছে চাওক। নাহৰকটীয়াৰ জয়পুৰ খণ্ড প্ৰাথমিক শিক্ষা বিভাগৰ অধীনৰ এইখন নেৰবিল নিম্ন প্ৰাথমিক বিদ্যালয়। বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ কোঠাত ওলমি থকা এই শৈক্ষিক দিনপঞ্জীখনলৈ মন কৰক। বিদ্যালয় অসমীয়া মাধ্যমৰ, শৈক্ষিক দিনপঞ্জী বাংলা ভাষাৰ। জয়পুৰ খণ্ড প্ৰাথমিক শিক্ষা বিভাগৰ কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিছিল এই শৈক্ষিক দিনপঞ্জী। কেৱল এইখন বিদ্যালয়তে নহয়, চাচনি পথাৰ প্ৰাথমিক বিদ্যালয়, গজপৰীয়া প্ৰাথমিক বিদ্যালয়, খাটপথাৰ প্ৰাথমিক বিদ্যালয়, মুঢ়ানী প্ৰাথমিক বিদ্যালয়, মুঢ়ানী প্ৰাথমিক বিদ্যালয়কে ধৰি প্ৰায় 20খনৰো অধিক বিদ্যালয়ত ওলমি আছে বাংলা ভাষাৰ শৈক্ষিক দিনপঞ্জী। দিনপঞ্জীখন আমাৰ গোটেই বৰ্ষটোৰ কাৰণে আহিছে। এইখন গোটেই পাঠভিত্তিক আৰু বিষয়ভিত্তিক গোটেই সকলোবিলাক কথাই কাৰ্যকৰী যিখিনি কৰিব লাগে সেইখিনি সম্পূৰ্ণ বেংগলী ভাষাত আছে। অসুবিধা মানে আমি শিক্ষকে বেংগলী ভাষাটো সম্পূৰ্ণকৈ নাজানো, যেতিয়া ছাত্ৰ ছাত্ৰীক কেনেধৰণে শিকাম। তাত বাংলা ভাষাত আহিছে, গতিকেলৈ আমি বুজিব পৰা নাই, সলসলীয়াকৈ বুজিব পৰা নাই। আমি আন বছৰ আহে আমাৰ শৈক্ষিক দিনপঞ্জীখন অসমীয়া ভাষাত আহে, গতিকে আমি বুজি পাওঁ ক'ত কেনেধৰণে ব্যৱহাৰ কৰিব লাগে। মাহটোৰ বা দিনটোৰ কাৰ্যসূচীখিনিও সুন্দৰকৈ লিখা থাকে। এইবাৰ বাংলা ভাষাত আহিছে, গতিকে বুজি পোৱা নাই, বুজি পোৱাত অসুবিধা হৈছে আমাৰ। অসমীয়া জাতি ভাষা ৰক্ষাৰ বাবে ৰাজ্যজুৰি ব্যাপক আন্দোলন চলি থকাৰ সময়তেই শিক্ষা বিভাগৰ কাৰ্যকলাপে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই, সেয়াহে লক্ষণীয় হ'ব। ভিডিঅ' জাৰ্নেলিষ্ট উৎপলৰ সৈতে নাহৰকটীয়াৰ পৰা আছিল ইকবাল, আছাম টক্স।